কেলা মুছলমানক তই বাংলাদেশী ক'ব আহিছা হা? গুৱাহাটী মহানগৰীত ব্যৱসায় কৰা মুছলমান মানুহখিনি মিয়া বাংলাদেশী। প্ৰায় মানে ইয়াতে বিহাৰী আৰু মানে বাহিৰা মানে মুছলিম বা বাংলাদেশী ইয়াতে মানে অসমীয়া বেপাৰীবিলাক মানে ইয়াতে গুৱাহাটীত আমাৰ মানে চলিব নোৱাৰা পৰিৱেশ হৈ গৈছে, এনেকুৱা হৈ গৈছে। এই ব্যক্তিজনে কৈ আছে যে গুৱাহাটী মহানগৰীত আমি খিলঞ্জীয়া মানুহ ব্যৱসায় কৰিব পৰা নাই, আমাৰ ব্যৱসায় নচলে। আৰে ভাই, আপোনাৰ ব্যৱসায় নচলে, আপুনি ব্যৱসায় কৰিব পৰা নাই, আপুনি ব্যৱসায় কৰিব নোৱাৰে, সেইকাৰণে চলা নাই। এতিয়া ভুলটো কি আমি কৰিছো নেকি? ভুলটো আপোনালোকৰ। আপোনালোকে ব্যৱসায় কৰক, ভাল কৰি কৰক হা। এতিয়া গুৱাহাটী মহানগৰীত যিখিনি মুছলমান মানুহ ব্যৱসায় কৰে সেইখিনি কি বাংলাদেশী হৈ গ'ল নেকি হা? কেলা তই বিজনেছ কৰিব নোৱাৰিবি, তোৰ দোকান নচলিব, এতিয়া মুছলমান মানুহখিনিৰ ভুল নেকি হা? এতিয়া তই মুছলমান মানুহখিনিক তই বাংলাদেশী ক'ব আহিছা কেলা হা? কেলা তোৰ নিচিনা আমি গাধা নহয়, গম পাইছা? আমি মুছলমান মানুহখিনি মেহনত কৰিব পাৰো কেলা, সেইকাৰণে আমাৰ বিজনেছটো চলে। কেলা তই কৰবাই নৰা হা? তই যে আমাৰ মুছলমান মানুহখিনিক বাংলাদেশী বুলি কৈছা, কেলা প্ৰমাণ কৰিব পাৰিবি নেকি হা? কেলা প্ৰমাণ কৰিব যদি পাৰা তেনেহলে সেইখিনি মানুহক চিধা বাংলাদেশত পঠাই দিম, আৰু যদি প্ৰমাণ কৰিব নোৱাৰা কেলা তোক বাংলাদেশত পঠাই দিয়া হ'ব। ভাল কৰি কথা কবি কেলা, গম পাইছা? আৰু এতিয়া শুনা পাইছো গুৱাহাটী মহানগৰীত পুৰা মানে ছাৰ্ভে হ'ব, তদন্ত হ'ব, কিমান বিহাৰী মানুহ আছে আৰু কিমান মুছলমান মানুহ বিজনেছ কৰি আছে। মোক এটা কথা কওকচোন, অসমৰ যুৱক যুৱতী বহিৰ ৰাজ্যত কাম কৰিবলৈ যায় নে নাযায় হা? আপোনালোকে যদি তদন্ত কৰে, ছাৰ্ভে কৰে, তেনেহলে অল অভাৰ ইণ্ডিয়াত আপোনালোকে চাওক, মুম্বাই, দিল্লী, কেৰেলা, বেংগালুৰু, এনেকুৱা ধৰণৰ মহাৰাষ্ট্ৰ, গুজৰাট, আপোনালোকে চাওক আমাৰ অসমৰ মানুহ কিমান আছে। আৰে এটা ৰাজ্যৰ মানুহ আন ৰাজ্যত কাম কৰিবলৈ যাবই পাৰে, কিয় নাযাব হা? কিয় নাযাব? কেলা